নমস্কাৰ আধ্যাত্মিক যাত্ৰা চেনেললৈ স্বাগতম জনালোঁ লগতে চেনেলৰ ছাবস্ক্ৰাইবাৰ সদস্য দৰ্শক তথা শ্ৰোতা ৰাইজৰ কুশল মংগল কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি তথ্য মই জনাবলৈ ওলাইছোঁ আচলতে কথাখিনি জনাবলৈ মোৰ খুবেই আগ্ৰহ জন্মি আছিল আৰু মই ভাবোঁ যে আপোনালোকেও কথাখিনি জানিব পাৰিলে ভাল পাব, উপকৃত হ'ব। যোৱাবাৰৰ ভিডিঅ'ত মই জনাইছিলোঁ যে কোনবোৰ মাধ্যমৰ জৰিয়তে কেনেকৈ এঞ্জেলে আমালৈ অহৰহ বাৰ্তা প্ৰেৰণ কৰি থাকে। তাৰে ভিতৰত প্ৰথম দুটা এঞ্জেলিক কালাৰ আৰু এঞ্জেলিক ৱৰ্ডৰ বিষয়ে ইতিমধ্যে উনুকিওৱা হৈছিল। এইবাৰ আহক পিছৰ দুটা অতি সাধাৰণ মাধ্যমৰ কথা আলোচনা কৰোঁ। আজি প্ৰথমতেই আলোচনা কৰিম এঞ্জেলিক নাম্বাৰছৰ বিষয়ে। এঞ্জেলিক নাম্বাৰ মানে দেৱদূতৰ সংখ্যা বা স্বৰ্গীয় সংখ্যা বা এঞ্জেলিক সংখ্যা। প্ৰথমতে আহোঁ এঞ্জেলিক নাম্বাৰলৈ। এয়া হৈছে এঞ্জেলে বাৰ্তা প্ৰেৰণ কৰা আটাইতকৈ এটি সাধাৰণ মাধ্যম। আপোনালোকে ইতিমধ্যে জানে যে 0ৰ পৰা 9ৰে গঠিত প্ৰত্যেকটো নম্বৰ বা সংখ্যাৰে আমাৰ জীৱনত প্ৰবল প্ৰভাৱ আছে। সাংখ্য দৰ্শন বা সাংখ্য শাস্ত্ৰৰ বিষয়েও আপোনালোকে কিবা কিছু হ'লেও গম পায়েই। কিন্তু এঞ্জেলিক নম্বৰবোৰ সামান্য বেলেগ ধৰণৰ। এঞ্জেলিক নম্বৰ দুই প্ৰকাৰ থাকে। প্ৰথমবিধক কয় মাষ্টাৰ নাম্বাৰ, যেনে 11, 22, 33, 44, 55, 66, 77, 88 আৰু 99। দ্বিতীয়বিধ হৈছে ছুপাৰ মাষ্টাৰ নাম্বাৰ, যেনে 111 বা 4টা 1ও থাকিব পাৰে। ঠিক তেনেদৰে 222, 333, 444, 555, 666, 777, 888 আৰু 999। ইয়াত সংখ্যা তিনিটাতকৈ মানে ছুপাৰ মাষ্টাৰ নাম্বাৰত সংখ্যা তিনিটাতকৈ বেছি মানে 4টা বা 5টাও হ'ব পাৰে, কিন্তু একেধৰণৰ ৰাশিৰে সংখ্যাবোৰ গঠিত হয়। মানে 1111, 2222, 3333 এনেকুৱাও হ'ব পাৰে। সংখ্যা একেটা, কেৱল ৰাশি 4টা হ'ব পাৰে, কিন্তু একে ৰাশিৰে গঠিত হয়। তেওঁলোকক ছুপাৰ মাষ্টাৰ নাম্বাৰ বুলি কোৱা হয়। এই নাম্বাৰসমূহ বিভিন্ন প্ৰকাৰে এঞ্জেলে আমাৰ চকুৰ আগলৈ আনে বা এই নাম্বাৰবোৰৰ জৰিয়তে এঞ্জেলে আমাৰ মনোযোগ আকৰ্ষণ কৰি এই সংখ্যাৰ মাধ্যমেৰে সংখ্যাৰ অৰ্থৰ দ্বাৰা আমাক আমি সোধা প্ৰশ্নৰ উত্তৰ কয় বা বাৰ্তা প্ৰেৰণ কৰে। ধৰি লওক আপুনি কিমান বাজিছে বুলি ঘড়ীলৈ চালে আৰু দেখিলে 11:11 মানে 11টা বাজি 11 মিনিট গৈছে। আকৌ কিছু সময় পিছত ধৰি লওক আপুনি পঢ়ো বুলি কিতাপ এখন মেলি লৈছে, পৃষ্ঠাৰ নম্বৰটো 111ত নিজে নিজে ওলালে। নাইবা ধৰি লওক আপুনি ATMৰ পৰা পইচা উলিয়ালে, তাতো 1111 বা 5টা 1 এনেকৈ লিখা দেখিলে বা 5টা 2। নাইবা ধৰি লওক কাৰোবাৰ মিছ কল আছে বা ফোন কল বা মেছেজ আহি পালে মোবাইলত, আপুনি কেতিয়া মিছ কলটো আহিছে টাইমটো চাওঁ বুলি যেতিয়া মোবাইলৰ টাইমটো চালে, তাত 11টা বাজি 11 মিনিট গৈছে বা 2টা 22 হৈছে বা 3টা 33 বা 4টা 44, 5টা 55, তেনেদৰে বা 6টা বাজি 6 মিনিট গৈছে, 7টা বাজি 7 মিনিট গৈছে, এনেকুৱা ধৰণৰ সময় ওলায়। কেতিয়াবা আকৌ কোনোবা বস্তুৰ দাম দৰালে আপুনি দোকানীৰ লগত, আৰু দোকানীয়ে ক'লে 111 টকা বস্তুটোৰ দাম। নাইবা কোনো গাড়ীৰ নম্বৰ প্লেটত এই সঘনাই দেখা পোৱা যায়। বিশেষকৈ মোৰ ক্ষেত্ৰত তেনেকুৱা বেছিকৈ হয় কাৰণে মই কৈছোঁ। গাড়ীৰ নম্বৰ প্লেটত দেখিব পাৰে, নাইবা ৰাস্তাই ঘাটে, বেৰত লাগি থকা পোষ্টাৰত, দোকানত বা কোনোবাই কিবা কথা কওঁতে এনেদৰে বাৰে বাৰে এই নাম্বাৰবিলাক ৰিপিটেডলি একেটা নম্বৰ আপুনি অহৰহ আপোনাৰ চকুৰ আগত আহিব পাৰে বা কাণত শুনিব পাৰে। মুঠতে পঞ্চ ইন্দ্ৰিয়ৰ যিকোনো এটা ইন্দ্ৰিয়ৰে আপুনি এই নম্বৰবিলাকৰ
ওচৰত নিজে নিজে মনোযোগ আপোনাৰ আকৰ্ষিত হয় আৰু আপুনি তেতিয়া বুজি পাব যে একেটা নম্বৰ কিয় মোৰ চকুৰ আগত বাৰে বাৰে আহি আছে বা কিয় বাৰে বাৰে মোৰ হাতত এই একেটা নম্বৰ আহি আছে। এইখিনিতে মই ক'বলৈ এটা কথা পাহৰিছিলোঁ, 00ও এটা নম্বৰ, শূন্যৰ মাধ্যমেৰেও এঞ্জেলে আমালৈ বাৰ্তা প্ৰেৰণ কৰে। 00 বা 000 বা 40 এনেদৰে থাকে। শূন্যৰ এটা বিশেষ মিনিং আছে। বাৰু মই এইখিনি কথা আগতে কৈ শেষ কৰি লওঁ যে ৰিপিটেডলি একেটা নম্বৰ আপুনি দেখি থাকিব পাৰে বা আপোনাৰ মনোযোগ আকৰ্ষণ কৰি থাকিব পাৰে আৰু নিশ্চয় ইতিমধ্যে আপোনালোকৰ জীৱনত তেনেকুৱা ঘটনা বাৰে বাৰে ঘটি গৈছে, মাত্ৰ আপোনালোকে এইটো কথা জনা নাছিলে বাবে এইটোৰ প্ৰতি আপোনালোকৰ মনোযোগটো যোৱা নাছিলে বা বুজি পোৱা নাছিলে। আৰু এতিয়া যিহেতু জানিলে আজি মোৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে, এতিয়া অতি সহজে আপোনালোকে এঞ্জেলিক নম্বৰবিলাক চিনি পাব বা জানি পাব আৰু মই বুজায়ো দিম সকলো সংখ্যাৰ অৰ্থ যদি আপোনালোকে বিচাৰে। আৰু তেতিয়া আপোনালোকৰ জীৱনত কিছুমান বিশেষ সুবিধা আপোনালোকে পাব পাৰে, বেছি সুবিধা পাব জীৱনত কিছুমান। কেতিয়াবা একেদিনেই কেইবাবাৰো এই নম্বৰবিলাক আপুনি দেখিব পাৰে, নাইবা কেতিয়াবা এদিন এৰি এদিন, মুঠতে অহৰহ আহি থাকিব আপোনাৰ মনোযোগলৈ এনেকুৱা নম্বৰবোৰৰ যিকোনো এটা। আৰু এই নম্বৰবোৰ একে সংখ্যাৰে গঠিত, তেতিয়াই বুজিব যে এয়া আপোনালৈ এঞ্জেলে পঠিওৱা এটি মেছেজ বা বাৰ্তা। এনে নম্বৰ দেখিলে প্ৰথমতে আপুনি জানিব যে আপোনাৰ ওচৰে পাজৰে কোনো এঞ্জেল উপস্থিত আছে, আপোনাক গাইড কৰাৰ বাবে বা ছেফটি দিয়াৰ বাবে বা মাৰ্গদৰ্শন কৰাৰ বাবে। আকৌ দ্বিতীয়তে সেই দিব্যাত্মাই আপোনাক এই সংখ্যাৰ মাধ্যমেৰে কিবা বুজাইছে বা সকীয়াইছে, সেই কথাটো আপুনি মন কৰিব। যেনে ধৰি লওক 11 বা 111। এই 11 বা 111ৰ অৰ্থ হ'ল শীঘ্ৰেই আপোনাৰ জীৱনত নতুন চক্ৰ বা পৰিক্ৰমা আৰম্ভ হ'ব। নাইবা আপুনি যদি কিবা অধ্যয়ন বা চাকৰি বা বেপাৰ বাণিজ্য বা আপুনি মনে বিচৰা যিকোনো বিষয় আৰম্ভ কৰিবলৈ বুলি আপুনি মনতে ভাবি আছে যে কেতিয়া কৰোঁ, কেনেদৰে কৰিম, তেতিয়াহ'লে আৰম্ভণিৰ বাবে সেয়া উপযুক্ত সময়। আনহাতে আমাৰ জীৱনত স্পিৰিচুৱেল এৱাকেনিং মানে আধ্যাত্মিক সজাগতাৰ বাবে কিছুমান সময় থাকে। যেনেকৈ কিবা এটা বিষয় বা কথাৰ তাত্ত্বিক অৰ্থ আপুনি এটা বয়সত বা এটা সময়ত জানিবলৈ বা বুজিবলৈ বা চাবলৈ মনেই নাযাব পাৰে, কিন্তু জীৱনত কোনোবা এটা সময়ত কোনোবা এটা বয়সত আকৌ সেই তাত্ত্বিক কথাষাৰে আপোনাৰ মন চুই যায়। ঘূৰাই ঘূৰাই সেই তাত্ত্বিক বা সাত্ত্বিক বিষয়টোৱে আমাৰ বাৰে বাৰে মন আকৰ্ষণ কৰে। পুনৰ আমি পঢ়ি চাওঁ সেয়া আৰু বুজিবৰ চেষ্টা কৰোঁ। তাৰ নতুন অৰ্থ, অভিজ্ঞতা বা উপলব্ধি কৰাই সেয়াই। এনেকুৱা সাত্ত্বিক বিষয়ৰ প্ৰতি জাগৰণেই হৈছে স্পিৰিচুৱেল এৱাকেনিং বা আধ্যাত্মিক জাগৰণ। আমাৰ জীৱনত যেতিয়াই এনেকুৱা স্পিৰিচুৱেল এৱাকেনিঙৰ সময় আহে বা তেনে কোনো জাগৰণ হয়, তেতিয়াও এঞ্জেলে আপোনাক 11 বা 111 বা 1111 নম্বৰ আদি দেখুৱাব পাৰে। যেনেদৰে মই ধৰি লওক এই ভিডিঅ'টো আৰম্ভ কৰিবৰ আগতে মই যেতিয়া ভাবি থাকোঁ কৰিবৰ হৈছে নেকি বা এটা কৰোঁ নেকি কিবা এটা, বা যিকোনো অকল ভিডিঅ'টো বুলি কোৱা নাই, যিকোনো কিবা এটা মোৰ সৃষ্টিমূলক কাম বা কিবা এটা আৰম্ভণি কৰিম বুলি যেতিয়া মই ভাবি থাকোঁ, বিশেষকৈ ভিডিঅ' আৰম্ভ কৰাৰ কিছুদিন আগৰ পৰা এঞ্জেলে মোক বাৰে বাৰে 11 111 এনেকৈ দেখুৱাই থাকে। মই তেতিয়া জানো যে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ এঞ্জেলে মোক কৈ আছে বা বনাবলৈ মোক কৈ আছে। মুঠতে সংক্ষেপতে 11 বা 111ৰ অৰ্থ হ'ল ষ্টাৰ্ট বা আৰম্ভণি। অৱশ্যে 11-11 বা 11-11 বা 1111 ইয়াৰ অৰ্থ বেলেগ এটাও আছে, যিটো আমাৰ পূৰ্ব জন্মৰ লগত নিহিত হৈ থাকে, জড়িত হৈ থাকে। সেই বিষয়ে পিছত কেতিয়াবা আপোনালোকৰ লগত আলোচনা কৰিম। মুঠতে এতিয়া এয়াই জানি থওক যে আপুনি যদি দেখা পায় 11 বা 111 বা 1111, তেতিয়াহ'লে আপুনি জানিব যে আপোনাৰ এয়া কিবা এটা ষ্টাৰ্ট কৰাৰ কাৰণে অতি সুন্দৰ আৰু সুযোগ্য সময় আহি পাইছে আৰু আপুনি ততাতৈয়াকৈ সেই ভাবি থকা কামটো আৰম্ভ কৰিবলৈ আৰম্ভ কৰি দিব।
আকৌ মই 1 ক'লোঁ, শূন্যৰ কথাটো ক'বলৈ পাহৰি গৈছিলোঁ। শূন্য মানে হৈছে শূন্য কি? প্ৰথম আৰম্ভণি, আদি, অৰ্থাৎ 0 বা 000 এনেকুৱা দেখা মানে এঞ্জেলে বুজাইছে আপুনি মানে ষ্টাৰ্টৰ আগত যি আদিলৈকে ঘূৰি যোৱা, একেবাৰে যিটো আপোনাৰ মূল অৱস্থা। যদি আপুনি ক'ৰবাত বিপথে পৰিচালিত হোৱা বুলি নকওঁ, যদি আপুনি বহু দূৰ কিবা এটা গুচি গ'ল কিবা এটা বিষয়ত, তো আপোনাক বাৰে বাৰে 0 দেখুৱাই আছে এঞ্জেলে। মানে আপোনাক কি কৈ আছে যে মূল অৱস্থালৈ ঘূৰি যোৱা, আদিলৈ ঘূৰি যোৱা, সেইটোকে এঞ্জেলে আপোনাক বুজাই আছে। ইয়াৰ পিছত আহিলোঁ 222 বা 222 অৰ্থলৈ। এই নম্বৰৰো সংক্ষেপ অৰ্থ হ'ল গো এহিড, মানে গৈ থকা। মানে আপোনাৰ মনত যদি কিবা বিচাৰ চলি আছে আৰু আপুনি ভাবি আছে সেয়া শুদ্ধ আৰু সঠিক বিচাৰ হয় নে নহয়, বা কি কৰিম কি নকৰিম, আপুনি যদি কিবা কৰি গৈছে আৰু বা কিবা দোধোৰ মোধোৰত পৰিছে, নাইবা আপুনি যদি কিবা কৰি গৈছে আৰু 222 বা 22 তেনেকুৱা সময়ত দেখিছে, মানে ঠিকে আছে, আপুনি ঠিকে কৰি আছে আৰু কৰি যাওক। আপুনি দোধোৰ মোধোৰ বা কনফিউজ হ'ব নালাগে। আপুনি যিটো পথত গৈছে সেই পথেৰে আপুনি আগবাঢ়ি গৈ থাকক। মানে অভাৰঅল 222 মানে আপোনাৰ পথ শুদ্ধ আৰু নিশ্চিন্ত হৈ আপুনি সেই আপোনাৰ পথেৰে আগবাঢ়ি গৈ থাকিব পাৰে। তৃতীয়তে 33 বা 333। আপোনালোকে জানে 3 সংখ্যাটো বহুত মহত্বপূৰ্ণ। আনেও যেনেদৰে আমাৰ 3 বৰণীয়া জাতীয় পতাকা বা ত্ৰিদেৱ, আচলতে কিন্তু এইবিলাকৰ অৰ্থ 3 সংখ্যাটোৰ এটা বিশেষ মহত্ব আছে। ইয়াৰ বিষয়ে পিছত কেতিয়াবা ক'ম, সংখ্যাবিলাকৰ মাহাত্ম্যৰ বিষয়ে। এতিয়া এঞ্জেলিক নাম্বাৰছৰ বিষয়ে যিহেতু কথা পাতি আছোঁ আমি, এঞ্জেলিক হিচাপে 333 বা 33 চমু আৰু সহজে বুজি পোৱা অৰ্থ হৈছে এপ্লিকেশ্যন ইজ গ্ৰাণ্টেড, অৰ্থাৎ আপুনি ঈশ্বৰৰ ওচৰত যি প্ৰাৰ্থনা ৰাখিছিলে বা যি উইচ মাগিছিলে তাক ইউনিভাৰ্ছে বা পৰমেশ্বৰে গ্ৰহণ কৰিছে। মানে আপোনাৰ প্ৰাৰ্থনা পৰমেশ্বৰে গ্ৰহণ কৰিছে। বাৰু, আটাইবোৰ নম্বৰৰ অৰ্থ ব্যাখ্যা কৰি গ'লে ভিডিঅ' যিহেতু বহুত দীঘলীয়া হ'ব, সেয়েহে যদি আপোনালোকৰ প্ৰয়োজন আছে বাকীকেইটা সংখ্যা 4, 5, 6, 7, 9, 8, 9 এইকেইটা সংখ্যাই বাকী থাকিলে, যদি আপোনালোকৰ এইকেইটা সংখ্যাৰ অৰ্থ জানিবৰ মন গৈছে বা প্ৰয়োজন আছে বুলি আপোনালোকে ভাবে, মোক অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত সুধি পঠাব। তেতিয়া মই বাকীবিলাকক আপোনালোকক জনাবৰ যিমান পাৰোঁ চেষ্টা কৰিম। আকৌ এইখিনিতে এটা কথা কৈ থওঁ, যদি বৰ্তমানো আপোনালোকৰ জীৱনত তেনেকুৱা কিবা ঘটিছে, কিবা নম্বৰ ৰিপিটেডলি আপোনালোকে দেখি আছে বা আপোনালোকৰ চকুৰ আগত আহি আছে, মোক জনাবচোন। মই যিমান পাৰোঁ আপোনালোকক ব্যাখ্যা কৰি বুজাই দিবৰ চেষ্টা কৰিম। ইয়াৰ উপৰিও কিছুমান মিৰৰ নম্বৰ আছে। মিৰৰ নম্বৰ মানে RC নম্বৰ, আৰু কিছুমান নম্বৰক কোৱা হয় বেলেঞ্চ নম্বৰ, মানে ভাৰসাম্য নম্বৰ আছে। যেনে 525, 242, 757 এইবোৰক কোৱা হয় RC নম্বৰ বা মিৰৰ নম্বৰ বুলি। আনহাতে 1010, 69, 69 বা 2020 এইটো নম্বৰক কোৱা হয় বেলেঞ্চ নম্বৰ বুলি বা ভাৰসাম্য নম্বৰ। আকৌ কিছুমান হিলিং নম্বৰো আছে, যিবোৰ আমি আমাৰ শাৰীৰিক বা মানসিক সমস্যা সমাধান বা ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। এনেকুৱা নম্বৰবোৰ আমি আমাৰ দৰৱৰ বটল, খোৱা বস্তুৰ কণ্টেইনাৰ বা খোৱা পিহা বস্তুৰ বটলৰ ওপৰত আমি লিখি তাক আঠা লগাই থ'ব লাগে। আকৌ তেনে কিছুমান নম্বৰ দেহৰ বাওঁফালে আমি লিখি ল'বলৈও পাৰোঁ। সংখ্যাৰ বিষয়টো কিছু বিস্তৃত, গতিকে যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে মোক কমেণ্টত এনেকৈ সুধি পঠাব, মই যিমানখিনি পাৰোঁ জনাবলৈ চেষ্টা কৰিম। কিন্তু আজি আৰু সেই বিষয়ে নুলিয়াওঁ।
পিছে এটা কথা পুনৰ মই নিজা অভিজ্ঞতাৰ পৰাই জনাওঁ যে সংখ্যাৰ প্ৰভাৱ আমাৰ জীৱনত যথেষ্ট দ্ৰুত আৰু প্ৰভাৱশালী। যেনেদৰে আমাৰ এষ্ট্ৰলজি, আপোনালোকৰ জীৱনতো সকলোৱে এষ্ট্ৰলজিৰ ওচৰলৈ গৈছে, তাতেওতো সংখ্যাই দেখা পাইছে, বা এনেদৰে বিভিন্ন কথাত সংখ্যাৰ মাহাত্ম্য, সংখ্যাৰ প্ৰভাৱ আমাৰ জীৱনত অতি দ্ৰুত আৰু প্ৰভাৱশালী। আনহাতে এঞ্জেলিক এই নম্বৰবোৰৰো প্ৰভাৱ তেনেকৈ এঞ্জেলিক কানেকশ্যন কৰাৰ পিছত অধিক শক্তিশালী হৈ উঠে। আপোনালোকক মই প্লিজ কৈছোঁ, আপোনালোকক এইখিনিতে কওঁ, মই আগৰ প্ৰত্যেকটো ভিডিঅ'তে মই কৈ আছোঁ, এবাৰ আপোনালোকে এঞ্জেলিক কানেকশ্যন কৰি চাওকচোন। ই তেনেই সহজ, আৰু ইয়াৰ কাৰণে কোনো আপোনালোকে ভাবিব নালাগে যে মই কিবা ভুল কৰিছোঁ, মোক এঞ্জেলে দেখা নিদিব। এঞ্জেলে সকলোকে সমানেই ভাল পায়। এঞ্জেলৰ কাৰণে কোনো অপৰাধী নহয় আৰু কোনো সাধুসন্ত নহয়, সকলোকে সমানেই এঞ্জেলে সহায়ৰ কাৰণে অনবৰতে ৰৈ আছে, মাথো ৰৈ আছে। আপুনি কেতিয়া এঞ্জেলক মাতে? আপোনালোকে অনুগ্ৰহ কৰি এবাৰ এঞ্জেলিক কানেকশ্যন কৰি চাওক, এঞ্জেলক প্ৰাৰ্থনা কৰি চাওক, আপোনালোকে দেখা পায় যিকোনো সৰু ডাঙৰ সমস্যাৰ বাবে, আৰু তাৰপিছত চাওক আপোনালোকে কামটো কেনেদৰে হৈ উঠে। হয়, আপোনালোকে এঞ্জেলক দেখা নাপায়, আৰু আমি দেখা নোপোৱাৰ বস্তুৰ ওপৰত সাধাৰণতে আমাৰ বিশ্বাস নজন্মাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া আপুনি কাৰ্যত দেখা পাব এঞ্জেলৰ কৰ্ম, তেতিয়া আপুনি বুজি পাব এঞ্জেলে কিমান মৰমেৰে আপোনাৰ ওচৰত আপোনাক সহায় কৰিবৰ বাবেই ৰৈ আছে। আপোনালোকে এবাৰ মাথো মনৰ এই সকলো যুক্তি তৰ্ক, সন্দেহ, বিশ্বাসহীনতা আদি সকলো মনৰ পৰা আঁতৰাই দি এটি সৰল সহজ শিশু মনৰ দৰে পৰিষ্কাৰ মনেৰে হৃদয় ভৰি এঞ্জেলক আহ্বান কৰক। এঞ্জেলিক কানেকশ্যনৰ মোৰ কেইবাটাও ভিডিঅ' আছে আগত, আপোনালোকে চাই ল'ব পাৰে কেনেদৰে আপোনালোকে এঞ্জেলিক কানেকশ্যন কৰিব পাৰিব। যদি কিবা সমস্যা সমাধান কৰিব লগা হৈছে, এঞ্জেলক সহায়ৰ বাবে কওক। আপুনি মুখ ফুটাই ক'লেও মনেৰে ক'লেও এঞ্জেলে আপোনাক উক্ত কামত সহায় কৰিবই, সেয়া 101% নিশ্চিন্ত থাকক। আপুনি এঞ্জেলক দেখা নাপায় চকুৰে, সঁচা, কিন্তু কাৰ্যত প্ৰভাৱ দেখি পাব। আৰু যেতিয়াই এই প্ৰভাৱ দেখি পাব বা সমস্যা সমাধান হোৱা দেখি পাব, তেতিয়াই নিশ্চয়কৈ আপুনি এই বিশ্বজনীন আশ্চৰ্যান্বিত হৈ উঠিব। সেই মুহূৰ্তত যেতিয়া আপুনি এঞ্জেলৰ সহায় পোৱা বুলি উপলব্ধি কৰিব, তেতিয়া আপুনি মনেৰে এঞ্জেলক ধন্যবাদ বুলি ক'ব, কৃতজ্ঞতা জনাব এঞ্জেলক। মই আকৌ এইখিনিতে কওঁ, মনৰ সকলো অবিশ্বাস, সন্দেহ বা যিকোনো মনত যি ভাৱ ভাবিছে সেই সকলো আঁতৰাই দিয়ক। মনত ৰাখিব, লজিক কিলছ মেজিক। আমাৰ মনৰ যুক্তি তৰ্কই সেই মেজিক নাইকিয়া কৰে। গতিকে সেই মেজিকটো আপুনি চাবলৈ আৰু পাবলৈ হ'লে মনৰ সকলো লজিক কিছু সময়ৰ কাৰণে হ'লেও আঁতৰাই দিয়ক। এঞ্জেলৰ সহায় যেতিয়া পাব, উপলব্ধি কৰিব, তেতিয়া এঞ্জেলক সদায় এঞ্জেলৰ প্ৰতি কৃতজ্ঞ হ'ব, কৃতজ্ঞতা জনাব এঞ্জেলক। এটা কথা মনত ৰাখিব সদায় যে এঞ্জেল বা ইউনিভাৰ্ছ বা গড, ঈশ্বৰে আপোনাক কৰা সহায়ৰ বাবদ কোনো বস্তু বা পূজা পাঠ বা ধন সম্পদ আদি বিচাৰে মাথো আপোনাৰ অন্তৰৰ কৃতজ্ঞতা, ধন্যবাদ। জীৱনত যি পাইছে সেই পোৱাবোৰৰ বাবে যিমানেই আপুনি ধন্যবাদ জনাবলৈ শিকিব, সিমানেই জীৱনত আৰু অধিককৈ পাবলৈ পাৰিব। অহা খণ্ডত আলোচনা কৰিম আমি আৰ্কএঞ্জেলৰ বিষয়ে, স্পিৰিট গাইডৰ বিষয়ে আৰু গাৰ্ডিয়ান এঞ্জেলছৰ বিষয়ে। আপোনালোক আটাইলৈ শুভকামনা জনাই আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। ধন্যবাদ।